ৰাতিপুৱা শুই আছিলোঁ, ৰাতিপুৱা মায়ে মাতি আছে, বাপৰে বাপ, এইপিনে কিয় মাতি আছে মই দেখাম না। এই এতিয়া বাজিছে 7টা বাজিছে আৰু 7টা বজাত ঘৰত শুব মন যায় ন ৰাতিপুৱা টাইমত। এতিয়া মায়ে মাতিছে এইটো বস্তুৰ কাৰণে, এইটো মাছটোৰ কাৰণে ৰাতিপুৱাৰ পৰা হাল্লা কৰি আছে। কিমান ডাঙৰ মাছ লৈছে, কিমান ডাঙৰ মাছ ল'ব লাগিছিল ৰাতিপুৱাই, বাপৰে বাপ। এতিয়া মই কাটিব লাগিব, এতিয়া ইমান ডাঙৰ মাছ কেনেকৈ কাটো, কাটিম আৰু কিবাকৈ। আপোনালোকে চাই থাকিব মই কেনেকৈ মাছটো কাটো, কাটি মেলি বনাওঁ, ৰাতিপুৱাটো খাওঁ আৰু ৰাতিৰ কাৰণে স্পেচিয়েলটো আছেই। চাই থাকক এতিয়া মই মাছটো কেনে। মেকুৰী খাব পাৰিবি, খাওঁ। তোতকৈ ডাঙৰ আছে চা, মেকুৰীয়ে খাব ভয় কৰিছে। মাল পিচটো বাপৰে বাপ, এটাতো দাঙিব নোৱাৰিছোঁ ন। এইয়া ভাবি শুনিছা কাটি আছোঁ। এইটো এটা বস্তু বনাই লৈছিলোঁ, এই গজাল 5টামান মাৰিছোঁ। মাছ বেপাৰীবিলাকে যে গুচাই, এই চিষ্টেমত মই কৰি চালোঁ, বাকলিটো গৈছে, ধুনীয়া হৈছে। সেই চেঞ্জিবাৰ স্কুল 4 লাইন, এই আপোনালোকৰ সেই 4 লাইনটো চিধা উঠি দিলে হ'ল।